আজি আমি অষ্টম মানৰ পাঠ 4টো আলোচনা কৰিম। পাঠটোৰ নাম জাগা জননীৰ সন্তান। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা এইটো এটা দেশপ্ৰেমমূলক গীত। দেশমাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সুসন্তানসকল নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসী সত্তাক। আপোন দেশক ৰক্ষা কৰিবলৈ, মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা নজোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী। তেওঁলোকৰ অৰ্থেই এয়া এক প্ৰেৰণাময় আহ্বান। জাগা জননীৰ সন্তান, জাগা শক্তিমান, জাগ মুক্ত প্ৰাণ। মৃত্যু গছকি আনা জয়জিনী কৰি দুৰ্জয় অভিযান। কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয়। তুমি দুৰ্বল ম্ৰিয়মান তথাপিও নাই ভয়। জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ। শক্তি গায়ত্ৰী মনত পেলোৱা হবা দুৰ্নিবাৰ। তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান। অ মোৰ আপোন পাহৰা দুৰ্মতবীৰ, অজেয় নজোৱান। জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। এতিয়া কি আছে চাওঁ আহা। ইয়াত দিছে জানো আহা। কবিৰ বিষয়ে কিছুমান কথা জানিব দিছে আমাক। ইয়াত কি আছে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম 1903 চনত হৈছিল আৰু মৃত্যু 1951 চনত হৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া বোলছবি জয়মতী নিৰ্মাণ কৰিছিল। প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? জয়মতী। আৰু নিৰ্মাণ কৰিছিল কোনে? জ্যোতিপ্ৰসাদ আগৰৱালাই। তোমালোকৰ প্ৰশ্ন আহিব পাৰে, চাবা। 14 বছৰ বয়সত তেখেতে ৰচনা কৰা নাট হ'ল সোণিত কুঁৱৰী। তেখেতে ৰচনা কৰা নাটসমূহৰ ভিতৰত কাৰেঙৰ লিগিৰী, ৰূপালীম, নিমাতী কইনা, লভিতা আদি উল্লেখযোগ্য। এতিয়া আমি ক্ৰিয়াকলাপবোৰ চাওঁ আহা। ইয়াৰ পাঠভিত্তিক ক্ৰিয়াখিনি চাওঁ, প্ৰশ্ন উত্তৰখিনি। 1 নম্বৰ দিছে গীতটো সুৰ লগাই গোৱা। তোমালোকে এইটো সুৰ লগাই মানে গানৰ নিচিনাকৈ গাবা চেষ্টা কৰিবা। 2 নম্বৰ দিছে গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা। তোমালোকে পঢ়িবা, এবাৰ মই পঢ়ি দিছোঁৱেই, পঢ়িবা আৰু বুজি লোৱা। ইয়াত দুটামান টান শব্দ আছে, মই তলত আলোচনা কৰিম বাৰু, তোমালোকে চাই যোৱা। 3 নম্বৰ আছে উত্তৰ দিয়া। ইয়াত প্ৰশ্নৰ উত্তৰখিনি মই বহুত ধুনীয়াকৈ নোটছ কৰি ৰাখিছোঁ, তোমালোকক দেখাই দিছোঁ। মই কৈ যাম, তোমালোকে শুনি যোৱা, লিখি যোৱা, তোমালোকে নোটছ কৰি যোৱা, সুবিধা হ'ব। আচ্ছা, কবিয়ে কাক জাগি উঠিবলৈ কৈছে? এনচাৰ আছে, নিশ্চয় মই বহি ৰেডি কৰি ৰাখিছোঁ। তোমালোকে কিতাপত কুৱেশ্যনটো চাবা, এনচাৰটো এই বহীত মই নোটছ কৰি ৰাখিছোঁ, ইয়াৰ পৰা চাবা। কবিয়ে কাক জাগি উঠিবলৈ কৈছে? কবিয়ে জননীৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে। আৰু ইয়াত খ নম্বৰ দিছে দুৰ্জয় অভিযান বুলি কি বুজাইছে? খ নম্বৰ মৃত্যুৰ ভয়কো নেওচি মাতৃভূমিক ৰক্ষা কৰিবলৈ অহাকেই দুৰ্জয় অভিযান বুলি কৈছে। গ নম্বৰত কুৱেশ্যনটো দিছে দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে? এনচাৰটো মই লিখি থৈছোঁ। দুৰ্জয় অভিযানেৰে জননীৰ সন্তানসকলক দেশমাতৃৰ ৰক্ষা তথা দেশৰ ভৱিষ্যত সুৰক্ষাৰ বাবে আগবাঢ়ি আহিবলৈ কৈছে। ঘ নম্বৰ কুৱেশ্যনটো আছে জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে? এনচাৰ হ'ব কি? জননীৰ সন্তানক কৰ্মহীনতা আৰু কাপুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে। ইয়াত উঙতো আছে তথাপিও নাই ভয় বুলি কিয় কৈছে? তথাপিও নাই ভয় বুলি এইকাৰণে কৈছে যে জননীৰ সন্তানসকলৰ দেশৰ প্ৰতি থকা ভালপোৱাই তেওঁলোকক শক্তিশালী কৰি তোলে। আপোন দেশক ৰক্ষা কৰিবলৈ মৃত্যুজয় কৰি আগবাঢ়ি আহে। সেয়ে কবিয়ে কৈছে তথাপিও নাই ভয়। প্ৰথম চ কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে? ইয়াৰ এনচাৰটো হ'ব স্বদেশপ্ৰেমী নৱ জোৱানৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। দ্বিতীয় চটো আছে আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে? ইয়াৰ এনচাৰটো হ'ব আপোন পাহৰা বীৰক দুৰ্মত বীৰ বুলি আখ্যা দিছে। 4 নম্বৰ প্ৰশ্নটো চোৱা। গীতটোৰ বুজি নোপোৱা শব্দবোৰৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। 2-এটা শব্দ মই ক'ম বুলি কৈছিলোঁৱেই, তাতে মই কৈ দিম কবিতাটোত, তেতিয়া বুজি পাই যাবা তোমালোকে, সুবিধা হ'ব। মই লিখি ৰাখিছোঁ, কৈ যাম, তোমালোকে শুনি যাবা। ইয়াত ধৰা শক্তিমান আছে। শক্তিমান হৈছে শক্তিশালী, বলী, বলৱন্ত, পৰাক্ৰমী।
মুক্তপ্ৰাণ বন্ধনৰ পৰা মুকলি, বন্ধন নথকা মানে মুকলি। দুৰ্জয় পৰাক্ৰমী বলৱন্ত, জিকিবলৈ টান। কৰ্মহীনতা কাম নথকা, নিবনুৱা। কাপুৰুষ ভয়াতুৰ মানুহ, অধম মানুহ, নীচ। ম্ৰিয়মাণ মৰাৰ সদৃশ মানে মৰাৰ নিচিনা। দুৰ্নিবাৰ যিটো নিবাৰণ কৰিব নোৱাৰি, যাক ৰোধ কৰিব নোৱাৰি। দুৰ্মঠ কু স্বভাৱশালী অৰ্থাৎ কুবুদ্ধিযুক্ত। 5 নম্বৰ প্ৰশ্নটো দিছে গীতটোৰ মূল ভাৱ লিখা। 5 নম্বৰ উত্তৰ হ'ব জাগা জননীৰ সন্তান এটি দেশ প্ৰেমমূলক গীত। এই গীতটোৰ দ্বাৰা দেশমাতৃৰ বিপদৰ সময়ত সন্তানসকলক জাগি উঠিবলৈ আহ্বান জনোৱা হৈছে। দেশমাতৃ যেতিয়া বিপদত পৰে, দেশৰ সুসন্তানসকলে সকলো বিপদ আপদ নেওচি নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈ মাতৃৰ সকলো বিপদৰ পৰা ৰক্ষা কৰে। স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহৰ অন্তৰৰ সাহসী সত্তাক জাগ্ৰত কৰি মানুহক শক্তিশালী কৰি তোলে। নিজ মাতৃভূমিক ৰক্ষা কৰিবলৈ, মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা নৱজোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰীস্বৰূপ। গতিকে দেশৰ জোৱানসকলক জাগ্ৰত হ'বলৈ এই গীতটিৰ দ্বাৰা কবি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আহ্বান জনাইছে। পাঠভিত্তিক ক্ৰিয়াখিনি আমাৰ শেষ হৈছে। আমি ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণৰ পৰা আৰম্ভ কৰিম এতিয়া। 6 নম্বৰ কি দিছে বাক্য ৰচনা কৰা। কি আছে শক্তিমান কাপুৰুষ নিনাদ অজেয় অভিযান। বলা চাওঁ। শক্তিমান দেশৰ প্ৰতি থকা প্ৰেমে জোৱানসকলক শক্তিমান কৰি তোলে। তাৰপিছতে আছিল কাপুৰুষ। কাপুৰুষ কি আছে স্বদেশৰ উন্নতিৰ অভিযানত কাপুৰুষৰ কোনো স্থান নাই। নিনাদ শৰাইঘাটৰ ৰণত শত্ৰুপক্ষৰ বিজয়ৰ নিনাদ শুনিও লাচিত বৰফুকন বিচলিত হোৱা নাছিল। তাৰপিছতো আছে অজেয় মহাবীৰ লাচিত বৰফুকন এগৰাকী অজেয় বীৰ আছিল। তাৰপিছতে আছে অভিযান দেশৰ উন্নতিৰ অভিযানত সকলো একত্ৰিত হৈ আগবাঢ়ি যাব লাগে। তাৰপিছত দিছে জানো আহা আমাৰ ব্যাকৰণৰ অলপ দিছে সন্ধি দিছে চাওঁ আহা। দুটা শব্দৰ প্ৰথমটো শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয়টো শব্দৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বোলে। অসমীয়া ভাষাত সংস্কৃত নিয়মৰ সন্ধি আৰু অসমীয়া নিয়মৰ সন্ধি আছে। সংস্কৃত নিয়মৰ সন্ধিক স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি এইকেইটা ভাগত ভগোৱা হয়। স্বৰসন্ধি কি দিছে অ যোগ অ সমান সমান আ হয়। যেনে নীল যোগ অচল সমান সমান নীলাচল। চৰ যোগ অচৰ চৰাচৰ। এইখিনি তোমালোকে পঢ়ি ল'বা। কিতাপত ধুনীয়াকৈ দিয়া আছে, পঢ়িলে তোমালোকে বুজি পাবা। 7 নম্বৰখিনি চোৱা। 7 নম্বৰ দিছে সন্ধি গঠন কৰা আৰু ভাঙা। দেৱ যোগ অসুৰ কি হ'ব এইটো দেৱাসুৰ। কুশ যোগ আসন কুশাসন। বিদ্যা যোগ অলংকাৰ কি হ'ব বিদ্যালংকাৰ। মূৰ যোগ অৰি মুৰাৰি। দশ যোগ আনন দশানন। মহা যোগ অৰ্ণৱ মহাৰ্ণৱ। মহৰ্ষি মহাযোগ ঋষি মহৰ্ষি। নৰেন্দ্ৰ নৰ যোগ ইন্দ্ৰ নৰেন্দ্ৰ। মনোহৰ মন যোগ হৰ মনোহৰ। মনোযোগ মন যোগ যোগ মনোযোগ। উল্লেখ উদ্যোগ লেখ উল্লেখ। উজ্জ্বল উদ্যোগ জল উজ্জ্বল। নাৱিক নৌ যোগ ইক নাৱিক। দিগন্ত দিক যোগ অন্ত দিগন্ত। মই লিখি ৰাখিছোঁ, মই নোটছখিনি দেখাই দিওঁ, তোমালোকে চাই লিখিবা, লিখি ল'বা। দেৱ যোগ অসুৰ দেৱাসুৰ। কুশ যোগ আসন কুশাসন। বিদ্যা যোগ অলংকাৰ বিদ্যালংকাৰ। মহৰ্ষি মহাযোগ ঋষি মহৰ্ষি। নৰেন্দ্ৰ নৰযোগ ইন্দ্ৰ নৰেন্দ্ৰ। মনোহৰ মনোযোগ হৰ মনোহৰ মনোযোগ মনোযোগ যোগ। মূৰযোগ অৰি মুৰাৰি। দশযোগ আনন দশানন। মহাযোগ অৰ্ণৱ মহাৰ্ণৱ। উল্লেখ উদ্যোগ লেখ উল্লেখ। উজ্জ্বল উদ্যোগ জল উজ্জ্বল। নাৱিক নৌযোগ ইক নাৱিক। দিগন্ত দিগযোগ অন্ত দিগন্ত।
ইয়াত জানো আহা ব্যাকৰণৰ অলপ দিছে, তোমালোকে পঢ়ি ল'বা, পঢ়িলে বুজি পাবা, ধুনীয়াকৈ দিয়া থাকে। ইয়াত পত্ৰৰ কথা দিছে, পিছপিনে প্ৰশ্ন আছে পত্ৰৰ, ব'লা চাওঁ কি আছে পিছপিনে। 9 নম্বৰ, বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। মৃত্যু, মৃত্যুৰ বিপৰীত জন্ম। জয়ৰ বিপৰীত পৰাজয়। কাপুৰুষৰ বিপৰীত সুপুৰুষ বা সাহসী। ভয়ৰ বিপৰীত নিৰ্ভয়। শত্ৰুৰ বিপৰীত মিত্ৰ। দুৰ্বল বিপৰীত সবল। মৃত্যু, জন্ম, জয় পৰাজয়, কাপুৰুষ সুপুৰুষ সাহসী, ভয় নিৰ্ভয়, শত্ৰু মিত্ৰ, দুৰ্বল সবল। 10 নম্বৰত আছে তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। মৃত্যু, জননী, সন্তান, বীৰ, নিনাদ। এইকেইটাৰ মানে একে অৰ্থ বুজোৱা, অৰ্থাৎ সমাৰ্থক শব্দ লিখিব দিছে। ইয়াত মৃত্যুটো দি দিছে তোমালোকৰ কাৰণে, বাকী জননী, সন্তান, বীৰ, নিনাদ লিখিবা। জননীৰ সমাৰ্থক শব্দ, জননী মাতৃ, আই, জন্মদাত্ৰী, মা। সন্তান ল'ৰা ছোৱালী, সতী, সন্নতি, তনয়, তনয়া, উদ্ধ। বীৰ বলৱন্ত, সাহিয়াল, শক্তিমান, আৰু নিনাদৰ শব্দ, ধ্বনি, মাত। এইকেইটা সমাৰ্থক শব্দ তোমালোকে মনত ৰাখিবা, পৰীক্ষাত আহিয়ে থাকে। 11 নম্বৰ দিছে এটা শব্দত প্ৰকাশ কৰা। সাহস নথকা মানুহ, কি হ'ব? কাপুৰুষ বা ভয়াতুৰ। 6 নম্বৰ দিছে জাকৈৰে মাছ ধৰা মানুহ, কি? জাকৈয়া। যাৰ শক্তি আছে, শক্তিমান। 9 নম্বৰ দিছে যাক জিনিব নোৱাৰি, অজেয়। লিখি ৰাখিছোঁ, তোমালোকে চাই লোৱা খিনি। 12 নম্বৰ দিছে তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা। মান, মানি। দুৰ্বলতা, দুৰ্বল। দৰ্শন, দাৰ্শনিক। দুখ, দুখীয়া। মানৱ, মানৱীয়। ইয়াত এতিয়া আমি গ ভাগটো চাওঁ। গ ভাগত দিছে জ্ঞান সম্প্ৰসাৰণ। 13 নম্বৰ দিছে ভাৱ বহলাই লিখা। সাঁতোৰ, সাঁতোৰ নিজ বাহুবলে, সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে। ইয়াৰ ভাৱ বহলাই লিখিব দিছে। উত্তৰটো হ'ব সাঁতোৰ, সাঁতোৰ নিজ বাহুবলে, সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে। এই পদ্যফাঁকিৰ সহায়ত প্ৰত্যেক মানুহৰ নিজ শক্তি সামৰ্থ্যৰ কথা ব্যক্ত কৰিছে। সাঁতোৰ এটা ভাল অভ্যাস। ইয়াৰ দ্বাৰা শৰীৰৰ উৎকৰ্ষ সাধন হয়। কিন্তু মানুহে সদায় নিজৰ বাহুত বল থকালৈহে সাঁতুৰিব পাৰে। নিজৰ বাহুৰ বলতকৈ অধিক সাঁতুৰিবলৈ গ'লে তেওঁৰ পানীত ডুবি মৃত্যু হোৱাৰ অতি স্বাভাৱিক কথা। এই কথাৰ পৰা ইয়াকে বুজাব বিচাৰিছে যে জীৱনত যদি মানুহে কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰে, তেনেহ'লে নিজেই তাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু যত্ন কৰিব লাগিব। আনৰ সহায়ত সফলতা আশা কৰাটো একেবাৰে নিষ্ফল। নিজৰ কঠোৰ পৰিশ্ৰম আৰু চেষ্টা নাথাকিলে জীৱনত কেতিয়াও কোনো কামত সফলতা বা উন্নতি আশা কৰিব নোৱাৰি, বৰং জীৱনলৈ বিপদহে আহে। তোমালোকে ভিডিঅ'টো ৰখাই এইখিনি লিখি ল'বা, মই কৈ গৈছোঁ, চাই ল'বা। আৰু 14টো দিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত সংগ্ৰহ কৰি গাবলৈ অভ্যাস কৰা। তোমালোকে চেষ্টা কৰিবা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত এটি। 15 নম্বৰ দিছে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটক কেইখনৰ নাম লিখি তাৰে এখনৰ কাহিনীটো চমুকৈ লিখা। এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটক কেইখনমানৰ নাম মই কৈছোঁ, লিখি ৰাখিছোঁ, তোমালোকক দেখাম। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটক কেইখনৰ নাম তলত উল্লেখ কৰা হ'ল। কি আছে? শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰি, ৰূপালীম, নিমাতী কন্যা, লভিতা, সোণ পখিলী, খনিকৰ, কনকলতা, সুন্দৰ। ইয়াত এটা কাহিনী চমুকৈ লিখিবলৈ দিছে। কাহিনী এটা মই তোমালোকক দি দিম বাৰু মোবাইলৰ স্ক্ৰীণত, কিন্তু মই বহীত লিখি ৰখা নাই। আজিলৈ ইয়াত তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালা, লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।